Nokia X7 গ্লোবাল ভার্সন Nokia 8.1 ফাইনালি আমাৰ ইণ্ডিয়াত লঞ্চ হৈ গৈছে আৰু লগতে ষ্টাৰ্ট হৈছে ফোনটোৰ প্ৰি অৰ্ডাৰ আৰু বন্ধুসকল এই ফোনটোক আপোনালোকে প্ৰি অৰ্ডাৰ কৰিব পাৰিব Nokia অফিচিয়েল ৱেবছাইটত আৰু বন্ধুসকল 20 ডিসেম্বৰ তাৰিখে আপোনালোকে এই ফোনটো কিনিব পাৰিব Amazon.in ৰ পৰা তো বন্ধুসকল আহক আমি আজিৰ এই ভিডিঅ'ত কথা পাতো Nokia 8.1 ফোনটোৰ বিষয়ে ফোনটোৰ স্পেচিফিকেশন আৰু লগতে ফোনটোৰ কিছুমান স্পেশাল ফিচাৰ্ছৰ বিষয়ে তো বন্ধুসকল মই ৰয় আৰু আপোনালোকে চাইছে টেক সিটি আহক আমি ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধুসকল Nokia 8.1 এটা মিড ৰেঞ্জ ফোন হয় যাৰ প্ৰাইস ৰাখিছে 26999 টাকা মানে 27000 টাকা ৰাখিছে ফোনটোৰ প্ৰাইস তো বন্ধুসকল বেসিক্যালি এই ফোনটো পাবো আপোনালোকে দুটা কালাৰ ভেৰিয়েন্টত এটা পাবো আপোনালোকে ব্লু সিলভাৰ আৰু এটা পাবো আপোনালোকে আইৰন ষ্টিল যাৰ টপত আপোনালোকে দেখা পাবো নচ ৰাইট সাইডত থাকিব আপোনালোকৰ ভলিউম ৰকাৰ বটন লগতে থাকিব পাৱাৰ বটন লেফট সাইডত থাকিব আপোনালোকৰ সিম স্লট তলফালে থাকিব আপোনালোকৰ USB টাইপ C পোৰ্ট আৰু লগতে থাকিব অডিও জ্যাক আৰু পিছফালৰ কথা ক'বলৈ গ'লে পিছফালে আছে আপোনালোকৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ লগতে দেখা পাবো আপোনালোকে ভাৰ্টিকেলি প্লেস ডুৱেল ডিঅৰ কেমেৰা তো বন্ধুসকল ফোনটোৰ ডিসপ্লে কথা ক'বলৈ গ'লে ফোনটোত আছে আপোনালোকৰ 6.18 ইঞ্চ ফুল HD প্লাস পিওর ডিসপ্লে যত আপোনালোকে আসপেক্ট ৰেশিও দেখা পাব 18.7:9 তাৰ স্ক্ৰিন টু বডি ৰেশিও হ'ব আপোনালোকৰ 81.5% আৰু লগতে থাকিব ফোনটোত কৰ্নিং গৰিলা গ্লাস 3 প্ৰটেকচন তো বন্ধুসকল কৰ্নিং গৰিলা গ্লাস 3 প্ৰটেকচন থাকিলে ফোনটো পৰি গ'লেও ইমান ইজিলি ভাঙি নাযায় তো বন্ধুসকল এতিয়া ফোনটোৰ কেমেৰাৰ কথা ক'বলৈ গ'লে ফোনটোৰ পিছফালে আছে আপোনালোকৰ ভাৰ্টিকেলি প্লেস ডুৱেল কেমেৰা যত আপোনালোকে দেখা পাব যেটো প্ৰাইমাৰী সেন্সৰ এটো আছে আপোনালোকৰ 12 মেগাপিক্সেল যত আপোনালোকে দেখা পাব f1.8 এপাৰচাৰ আৰু এটা আছে আপোনালোকৰ 13 মেগাপিক্সেলৰ সেকেন্ডাৰী সেন্সৰ যত আপোনালোকে দেখা পাব f2.2 এপাৰচাৰ আৰু বন্ধুসকল ফোনটোৰ সেলফিৰ কাৰণে ফ্ৰণ্টত আছে 20 মেগাপিক্সেলৰ সেলফি কেমেৰা যত আপোনালোকে দেখা পাব f2.0 এপাৰচাৰ এতিয়া বন্ধুসকল ফোনটোৰ কিছুমান ফিচাৰ্ছৰ কথা কওঁ তেন্তে ফোনটোৰ যেটো মেইন হাইলাইট ফিচাৰ আছে এই ফিচাৰটো আছে ফোনটোৰ HDR10 সাপোৰ্ট ইয়েস বন্ধুসকল ফোনটোৱে সাপোৰ্ট কৰে HDR10 যেটো ফোনটোৰ বহুত এটা স্পেশাল কোৱালিটি হয় যাৰ ফলত এই ফোনটো মিড ৰেঞ্জৰ ভিতৰত এটা বহুত ভাল ফোন হৈ যায় যদি আপোনালোকে কম্পেয়াৰ কৰে বেলেগ ফোন বিলাকৰ লগত তো বন্ধুসকল ফোনটোৰ কিছুমান বেলেগ ফিচাৰৰ কথা ক'বলৈ গ'লে ফোনটোত আপোনালোকে দেখা পাব ডুৱেল ভল্টি সাপোৰ্ট ফোনটোত আছে আপোনালোকৰ মাইক্ৰো SD কাৰ্ড স্লট ফোনটোত আছে আপোনালোকৰ ফেস আনলক ফিচাৰ লগতে আছে ফিংগাৰপ্ৰিন্ট সেন্সৰ আৰু লগতে আছে 18 ওয়াটৰ ফাষ্ট চাৰ্জিং আৰু লগতে আপোনালোকে দেখা পাব USB টাইপ C পোৰ্ট তো বন্ধুসকল ফোনটোৰ যিখিনি আমাৰ ফিচাৰ আছে এইখিনি ফিচাৰছও বহুত ভাল ফিচাৰ দিছে কোম্পানীয়ে যাৰ ফলত ফোনটো এটা বহুত ভাল ফোন হৈ যায় এতিয়া বন্ধুসকল ফোনটোৰ স্পেচিফিকেশনৰ কথা ক'বলৈ গ'লে ফোনটোত আপোনালোকে দেখা পাব 4GB RAM আৰু 64GB ইন্টাৰনেল মেমৰি ফোনটোত আপোনালোকে দেখা পাব 2.2 GHz Qualcomm Snapdragon 710 ৰ অক্টা কোৰ প্ৰচেছৰ যত আছে আপোনালোকৰ 10 nanometer বেস তো বন্ধুসকল ফোনটোত যেটো প্ৰচেছৰ আছে এই প্ৰচেছৰটো বহুত ধুনীয়া প্ৰচেছৰ হয় যত আপোনালোকে দেখা পাব 10 nanometer বেস টেকনলজি মানে Qualcomm Snapdragon 710 যেটো আছে এটো আমাৰ ৰান কৰে 10 nanometer টেকনলজিৰ ওপৰত তো বন্ধুসকল লাষ্টত ফোনটোৰ বেটাৰী কথা ক'বলৈ গ'লে ফোনটোত আছে আপোনাৰ 3500 mAh ৰ বেটাৰী আৰু ফোনটোই ৰান কৰি আছে Android 9 Pie ভাৰ্চনৰ লগত তো বন্ধুসকল ফোনটোৰ বিষয়ে যিখিনি কথা আছিল মই আপোনালোকক কৈ দিলো বাকি আপোনালোকে মোক তলত কমেন্ট কৰি কিনে কক এই ফোনটো আপোনালোকৰ বাজেট হিচাপত সুইটেবল হয় নে নাই আৰু আমাৰ অসমৰ মানুহে এই ফোনটো কিনাত ইন্টাৰেষ্টেড হ'ব নে নাই আৰু এই ফোনটো এই প্ৰাইজৰ ভিতৰত ভ্যালু ফৰ মানি প্ৰভাইড কৰিব নে নাই এইবিলাক কথা মোক আপোনালোকে তলত কমেন্ট কৰি কিনে ক'ব আমি লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই